এক্সামৰ পাছত এতিয়া বন্ধ, কিন্তু মোৰ মূৰত এতিয়াও সেই কথাবোৰেই ঘূৰি আছে। সেই পৰীক্ষাৰ হলটো, মোৰ ওচৰত বহা সেই ছোৱালীজনী, সেই কঠিন প্ৰশ্ন কাকতখন, আৰু পিছত তেওঁ মোক দিয়া সেই নম্বৰটো। আৰু এনেকুৱাই মোৰ ভাগ্য যে যিখন পেপাৰত তেওঁ নম্বৰটো দিছিল, সেইখনো মই হেৰুৱালোঁ। তেওঁ মেলি অহা সেই চুলিখিনি ফেনৰ বতাহত এনেদৰে উৰি আছিল যে তেওঁ বাৰে বাৰে কাণৰ পিছলৈ লৈ গৈছিল, আৰু বাৰে বাৰে উৰি আহি তেওঁক অশান্তি কৰি আছিল। মই তেওঁৰ আৰু চুলিৰ মাজত লাগি থকা সেই যুদ্ধত এনেদৰে মগ্ন হৈ পৰিছিলোঁ যে তেওঁৰ নামটো সুধিবলৈও মই পাহৰি গলোঁ। তেওঁৰ নামটো যদি মই জানিলোঁ হয়, হয়তো ফেচবুক ইনষ্টাগ্ৰামত বিচাৰি চালোঁ হয়। কিন্তু এতিয়া একমাত্ৰ অপেক্ষাহে কৰিব পাৰিম কলেজ খোলালৈ। এতিয়াতো দিনবোৰ আঙুলি মূৰত হিচাপ কৰি আছিলোঁ। মানিছোঁ তেওঁক মই লগ পালোঁ, কিন্তু কি কথা পাতিম? বন্ধৰ পাছত বাৰু তেওঁ মোক চিনি পাবনে? 4th চেমৰ ৰিজাল্ট আহিল। পোনপ্ৰথমে সেই বিষয়টো চালোঁ, যিটো বিষয় পৰীক্ষাৰ আগত একো পঢ়া হোৱাই নাছিল, আৰু সেই অচিনাকি ছোৱালীজনীয়ে উত্তৰ লিখাত সহায় কৰিছিল। পাছ কৰিলোঁ, যিটো মই বিচাৰিছিলোঁ। আৰু পিছত সেই কথাটো মনত পৰিল, যিটো তেওঁ মোক কৈছিল, যে থেংকছ তেতিয়া ক'বা যেতিয়া পাছ কৰিবা। কলেজ খুলিবলৈ আৰু সপ্তাহ 10 দিন আছিল, আৰু পিছত সেই অপেক্ষাৰো অন্ত পৰিল। প্ৰথমবাৰ এনেকুৱা হৈছিল যে মই কলেজ যাবৰ বাবে আনন্দিত হৈ পৰিছিলোঁ। কলেজৰ প্ৰথম দিনৰ পৰাই তেওঁক বিচাৰিলোঁ, কেণ্টিনত বিচাৰিলোঁ, প্ৰত্যেকটো ৰুমতে চালোঁ, কিন্তু তেওঁক ক'তো বিচাৰি নাপালোঁ। মাত্ৰ তেওঁৰ মুখখনহে মনত আছে। নাম, ছাবজেক্টৰ বিষয়ে জনা হৈ অসুবিধাই নাছিল। এতিয়া ময়ো আশা এৰি দিছিলোঁ, কাৰণ 1 মাহতকৈ বেছি যে হৈ গৈছিল তেওঁক বিচৰা। এতিয়া সকলো ভাগ্যৰ ওপৰত এৰি দিলোঁ। কাইলৈ ৰাতি কলেজত ফাংচন। বন্ধুৰ লগত কেণ্টিনত বহি আলোচনা কৰি আছিলোঁ, আৰু বহুত এক্সাইটেডো হৈ আছিলোঁ, কাৰণ যোৱা বছৰ এই ৰাতিটো আমি বহুত মিছ কৰিছিলোঁ। কাইলৈ ৰাতি 7 বজাৰ পৰা 10 বজালৈ কেৱল নাচা আৰু গোৱা। এইবোৰ কথাই পতা হৈছিল যে কি পিন্ধি আহিম আৰু কেনেকৈ আহিম। আজি ক্লাছ লেকচাৰবোৰ শুনিবলৈ কাৰো মন নাছিল, কিন্তু এটেণ্ডেন্সৰ বাবে ক্লাছ যোৱাটো অধিক জৰুৰী আছিল। এই 75 এটেণ্ডেন্সৰ নিয়মটো যিজনে কৰিলে বহুত ফাল্টু কাম কৰিলে। নম্বৰতকৈ বেছি এটেণ্ডেন্সৰহে চিন্তা হৈছিল। যেনেকৈ নহওক, আজিৰ দিনটো পাৰ কৰিলোঁ। সন্ধিয়াৰ ফাংচনৰ বাবে ৰেডি হ'লোঁ, আৰু বন্ধুৰ লগত একলগ হৈ 7 বজাত কলেজ পালোঁগৈ। সকলোৱে ডিজে গানবোৰত পাগলৰ দৰে নাচি আছিল। সকলোৰে মনত আনন্দ আৰু শক্তি দেখি বুজি পোৱা নাছিলোঁ যে এইবোৰ সেই ষ্টুডেণ্টবোৰেই হয়নে, যিয়ে কালি ক্লাছৰ সময়ত মূৰ পেলাই শুই আছিল। আমিও সকলোকে জইন কৰিলোঁ। 2 ঘণ্টা নন ষ্টপ, অলপো জিৰণি নোলোৱাকৈ আমি নাচিয়ে আছিলোঁ। পিছত এনে লাগিল যে এতিয়া ৰৈ দিব লাগে, যেতিয়া এজনে ক'লে যে কিবা খাবলৈ যাওঁ ব'ল। আমি যাব ওলালোঁ। মোৰ বন্ধু কেইজন আগত, আৰু মই অলপ দূৰত ৰৈ গ'লোঁ। যেতিয়া তেওঁক দেখিলোঁ চকুৰ আগত, সেই পৰীক্ষা হলত যে লগ পাইছিলোঁ ছোৱালীজনী, যাক মই আজি কেইদিনমানৰ আগলৈ কলেজত পাগলৰ দৰে বিচাৰি আছিলোঁ, আজি চকুৰ আগত থিয় হৈ আছে, মাত্ৰ অলপ দূৰত। সেই বেলেগ কাপোৰযোৰত তেওঁৰ সুন্দৰতা আৰু জিলিকি উঠিছিল। চুলিকেইডালো খুলি ৰাখিছিল, আৰু ওপৰৰ পৰা তললৈ সম্পূৰ্ণ সাজি আছিল। তেওঁক দেখি মোৰ মুখৰ পৰা এটা শব্দই ওলাল, হায়। তেওঁৰ লগত তেওঁৰ কেইজনমান বন্ধু থিয় হৈ আছে, এজনী ছোৱালী আৰু 2জন ল'ৰা। যিজন ল'ৰাৰ হাতত টেটু আছে, সেই ল'ৰাজন তেওঁৰ বহুত কাষ চাপি আছে। ছোৱালীজনীৰ চকু মোৰ চকুত পৰিল দূৰৰ পৰাই। যেতিয়াই তেওঁ মোলৈ চালে, মই পিছলৈ ঘূৰি দিলোঁ। প্ৰথমে প্ৰেক্টিছটোতো কৰিলোঁ যে কি ক'ম
তেওঁক লগ কৰা এই চান্সটো মই কেতিয়াও হেৰুৱাব নোখোজো। এক্সকিউজ মি, হাই, ৰিমেম্বাৰ মি? এনেদৰে আৰম্ভ কৰিলে ভাল হ'ব। পিছত তেওঁ এবাৰ উত্তৰ দি দিলে, মই কথা আগবঢ়াই নিমিম। মই এটা দীঘল উশাহ ল'লোঁ আৰু পিছলৈ ঘূৰিলোঁ, কিন্তু তেওঁ সেই ঠাইত নেদেখিলোঁ।